অসমখনত বাৰু সঁচাকৈ ভূত পিশাচ আছেনে? আহকচোন ইয়াৰ বিষয়ে অলপ সত্য কাহিনীৰ ফালে যাওঁ। লোককথাৰ অনুসৰি অসমখনত আজিও বহু ভূত প্ৰেত বিৰাট ডাইনী জিন ইত্যাদি অন্য বহুতো কথাৰ বিষয়ে কোৱা হয়। বিশেষকৈ পুৰণি শ্মশান, পুৰণি ঘৰ, নদীৰ ওচৰত, কোনোবা খাল বিল তেতেলী গছ সেইবিলাকৰ ওচৰত দেখা পোৱা বুলি লোক কথা মতে জনা যায়। আৰু এইবোৰত বহুতো ভূত প্ৰেত আছে বুলি বহুতো পুৰণি কথা মতে বহুতো পুৰণি ককা আইতাসকলে কয় যে এইখন খালৰ ওচৰত ভূত আছে, এই শ্মশানখনৰ ওচৰত ভূত আছে, এই ঘৰটোৰ ওচৰত ভূত আছে বুলি বহুতো লোকে কয়, হয়নে? তো বলক আজি ইয়াৰ বিষয়ে ভালকে জানো, বৈজ্ঞানিকে কি কয় আৰু লোককথা মতে কি কয়। যদি আমি বৈজ্ঞানিক দিশৰ পৰা চাবলৈ যাওঁ তেতিয়াহ'লে এয়া কোনো মানসিক চাপ, হয়তো কোনোবাই ভয় খোৱা এটা কাৰণ, হয়তো কোনোবাই বহুতো পুৰণি কাল্পনিক কাহিনী এটা ঘটনা সঁচাকৈ ৰচিত এটা কাহিনী বুলিহে জনা যায়। কিছুমান শাৰীৰিক মানসিকভাৱেও সমস্যা, আৰু এইবোৰৰ দৃষ্টিকোণত চাবলৈ গ'লে সঁচাকৈ আমাৰ অসমখনত বৈজ্ঞানিকে কোৱা মতে কোনো ভূত পিশাচ নাই বুলিও জনা যায়। তাৰ ফলত চাব গ'লে আজিকালি তন্ত্ৰবিদ্যাৰ ওপৰতো মোৰ পুৰণা ভিডিঅ' বনাই থোৱা আছে, আপোনালোকে চাব পাৰে। তো তেওঁলোকৰ অনুসৰি যদি চাবলৈ যাওঁ তন্ত্ৰবিদ্যাৰ অনুসৰি, তেতিয়াহ'লে আজিকালি বহুতো পুৰণা নদ নদী, পুৰণা ভঙা ঘৰ ইত্যাদি ইত্যাদি বহু জেগাতো বহুতো ভূত পিশাচৰ মাত শুনা পোৱা যায়। এইবোৰকে দেখি আমাৰ মানুহবিলাকে ভূত পিশাচ বিৰা জিন ইত্যাদি দেখিলো বুলি মানি লোৱা হয়। আজিলৈকে অসমত বা পৃথিৱীখনত কোনো জেগাতে ভূত দেখা গৈছে, ভূতে কথা কৈছে বুলি কোনো বৈজ্ঞানিক প্ৰমাণ নাই বুলিও জনা যায়। কিন্তু লোকবিশ্বাস, ভয়, পুৰণি কাল্পনিক গল্পসমূহ আৰু মানুহৰ মনত সুমিয়াই দিয়া সৰু সৰু কণমানি শিশুত সুমিয়াই দিয়া ভয়বোৰৰ কাৰণে ভূত আছে বুলি জনা যায়। আৰু এইবোৰে হৈছে মানুহৰ একাংশ সৰু সৰু নিষ্পাপ শিশুৰ মনত সুমিয়াই দিয়ে এটা ভয়। একচুৱেলি চাব গ'লে এইখন পৃথিৱীত ভূততকৈ বেছি ভয়ানক হৈছে মানুহবিলাক, কাৰণ আজিকালি মানুহ ভূততকৈও বেছি ভয়ানক। যদি এই কথাষাৰ আপোনাৰ যদি ভাল লাগিলে তেতিয়াহ'লে কমেণ্টত য়েছ বুলি লিখিব, যদি ভাল লগা নাই তেতিয়াহ'লে ন বুলি লিখিব। আৰু আপোনালোকেও কোনোবা মানুহে যদি ভূত দেখিছে তেতিয়াহ'লে কমেণ্টত য়েছ লিখক আৰু ন লিখক। ধন্যবাদ। আজি ভিডিঅ'টো